তাৰপিছত এক মই ফাৰ্ষ্ট টাইম লগ কৰিব গৈছিলো বৈদ্য চপৰি আছিল মানে মোৰ কাপোৰ কানি পিনা ঢং নাই মোৰ চপৰি তো মানে মই কৈছো মই ইয়াত ভাল লগা নাই বুলি কেনেকুৱা ল'ৰা বোলো কাপোৰ কানি ঢং নাই আৰু প্ৰথম লগ কৰিবলৈ হেনা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড মই ভাবিছিলো যে মোলে চব ইয়াত লৈ আহিব ফুল লৈ আহিব যি এটা আনিছে মই লগা নাই মানে মোৰ লগতে ক'লে যে লগৰজনে কোলত মোক ভাল পাইছে ৰ'ব সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ আগতে সকলোকে কৈ লওঁ যে আমাৰ অসমৰ সাৰ্থক জুবিন দাৰ ন্যায়ৰ বাবে সকলোৱে এবাৰ কমেণ্টত লেখক জাষ্টিছ ফৰ জুবিন গাৰ্গ বহুত মানুহ এনেকুৱা আছে এতিয়ালৈকে হললৈ গৈ পোৱা নাই টিকেটৰ মূল্যটো দি চিনেমাখন চাব নোৱাৰে তেনেকুৱা 100 জন মানুহক আমি আমাৰ ফালৰ পৰা টিকেটৰ মূল্য দি জুবিন দাৰ ৰৈ ৰৈ বিনালে মুভিখন চোৱাৰ সুবিধা কৰি দিম আমি এটা তলত নাম্বাৰ দিছো এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিলে হ'ল আমি আপোনালোকক পাৰ্সোনালি কন্টেক্ট কৰিম আৰু আপোনালোকৰ লগত কথা পাতি যদি আপোনাৰ সঁচাকে সমৰ্থন নাই যে চিনেমাখন গৈ চাব পৰা নিজে স্বাৱলম্বী হৈ যদি আপোনাৰ ওচৰত টকা পইচা আছে তেনেকে আপোনাক সহায় কৰিলে কাৰণ আপোনাৰ নিজৰ ওচৰত যেতিয়া পইচা আছে আপুনি নিজে গৈ চাব পাৰিব তাৰ সত্ত্বেও যদি আমি 100 জন দুখীয়া মানুহ যিসকলে গৈ চাব নোৱাৰে আছে তেনেকুৱা মানুহ আমাক কন্টেক্ট কৰি যদি আপোনালোকৰ চকুটো আছে দেন আমাক কমেন্ট কৰিব পাৰিব তলৰ নাম্বাৰটোত আমাক ক'ব আমি আপোনালোকক টিকেটৰ মূল্যটো দি সহায় কৰিম তো গাইস এতিয়া এটো টপিক বাদ দিছো আমাৰ লভ ষ্টৰীটোলৈ আগবাঢ়ি যাওঁ মানে এতিয়া আমি লভ ষ্টৰীটো কম বুলি আজি এই ভিডিঅ'টো বনাইছিলো এতিয়া কওঁ আৰু মই কওঁ নে তুমি কওঁ বাকি হয়তো আগৰ ভিডিঅ'টো শুনিছে এক মই ৰোষ্ট কৰি পাইছিলো যেহেতু মই ৰোষ্টাৰ মই এই মানে আগতে কি হয় মানে অলপ খেলি মেলি টাইপৰ ভিডিঅ'বোৰ বনাইছিলে এইবোৰ কি এলেকে কেমেৰাটো ল'বলৈ বয় মানুহ হলে কি হয় শুনা বুলি কয় কিবা কিবি কুৱেশ্যনবোৰ সোধে তাৰপিছত এক মই মানে এদিন ভিডিঅ' এটা উঠালো একদম ধামাকাকে পুৰা ৰোষ্ট মাৰি দিলো পুৰা ফালি দিলো তাৰপিছতে সেই ভিডিঅ'টো মানে কি হয় মোৰ এই ভিডিঅ'টো মোৰ যিটো মেইন একাউণ্ট আছিলে ন মেইন একাউণ্টৰ পৰা দিয়া নাছিলো এটা নতুন একাউণ্ট বনাইছিলো যিটোত 62টা ফলোৱাৰ আছিলে সেইটো পৰা দিলো আৰু মেইন একাউণ্টৰ লগত কোলাপ কৰি দিছিলো তাৰপিছত সেই ভিডিঅ'টো বহুত মানে ৰাতোৰাত বহুত ভাইৰেল হৈ গ'ল তাৰপিছত ভাইৰেল এও পালেগে তাৰপিছত এই ককাইকে কি কৰিলে ভিডিঅ'টো পুৰা ভাইৰেল ন তই বুলি এনেকুৱা কৈছ ককাইকে ঘৰৰ পৰা উলিয়াই দিলে তাৰপিছত মাক বাপেকে একদম বহুত মানে ফেমিলি প্ৰব্লেম হ'বই সি এনেকুৱাকে ধুইছে গম পোৱা ই ধুলে কেনেকে ধুৱে মানে আৰু প্ৰব্লেম আৰু তাৰপিছতে এই কৰবা বোলে কেনেকে বোলে নাজানো কোনোবা এক্স এজনী ইয়াৰ এক্সটো বহুত আছে তো বাজনীয়ে মোক দিলে ক'লে যে তোমাক ৰোজ কৰিছে ফাৰ্ষ্ট মই গম নাপাওঁ তাৰপিছত মই বোলো দে ৰোজ কৰিছে কৰক তাৰপৰা ক'লে নাই এই ল'ৰাটো বহুত বেলেগ তুমি কাম এটা কৰা নাম্বাৰটো দিছোঁ বাট মানে বাজনী মোৰ কাৰণে ভাগ্য আছিলে নাম্বাৰটো দিলে তো নাম্বাৰটো দিয়াৰ পিছত মই ফোন কৰিলোঁ ডিচেম্বৰ 29-30 তাৰিখ মানে কৰিছোঁ ই মোৰ মেছেজৰ ৰিপ্লাই কৰা নাই ফোন মাৰিছোঁ ফোনৰ ৰিপ্লাই কৰা নাই তাৰপিছত ডিচেম্বৰ 1 তাৰিখে সি মোক ফোন কৰিছে ডিচেম্বৰ 1 তাৰিখে মই তাক ফোন কৰিছোঁ সি ৰিচিভ কৰিছে ৰাতিপুৱা 10টামান বজাৰ তাৰপৰা তেতিয়া সি ভিডিঅ' ডিলিট কৰিছে ন এই ফোন কৰিলত মানে প্ৰথম বহুত মেছেজ কৰিলে দাদা ভিডিঅ'টো ডিলিট কৰি দিয়ক তাৰপিছত মই ডিলিট কৰা নাই আৰু মেছেজো চোৱা নাছিলোঁ তাৰপিছত মানে একদম কুটকুটকে ভৰি আছে এটিটিউড বুলি নহয় মেছেজ গম পায় ন এটা যেতিয়া মানুহ এটাৰ প্ৰফাইল এটা ভাইৰেল হৈ থাকে তো মেছেজ কিমান আহে তো বহুত মেছেজ আহি থাকে তো মই মেছেজখিনি চাবলৈ সময় পোৱা নাই তাৰপিছত এই লাষ্টত ফোন কৰিলে তাৰপিছত আৰু এটা ৰোষ্টাৰ মোৰ চিনাকি আছিলে ইহঁতৰ লখিমপুৰৰে তাৰপিছত মই সুধিলোঁ বোলে এনেকৈ লখিমপুৰ ছোৱালীয়ে এনেকৈ কৈছে ভিডিঅ'টো ডিলিট কৰোঁ নে কি তাৰপিছত সি কৈছে নকৰিবা বোলে যি হয় হ'বলৈ দিয়া সিহঁতে বনাইছে তেনেকৈ তো আমিও ধৰি লওক কোনোবা এটা ভুল কৰিছে শাস্তি পাবৰ কাৰণে বনাওঁ তো সিহঁতে আকৌ যদি ফোন কৰি ডিলিট কৰিবলৈ আকৌ কেলে ডিলিট কৰিম তেনেকুৱা নাছিলোঁ যে মানে ভুলতে এটা মিষ্টেক হৈ গ'ল আৰু তাৰপিছত মোৰ এটা কথা বেয়াও লাগিছে মানে এই ছোৱালীজনী মানে বহুত মই যদিও ৰ'জ কৰোঁ বহুতে মোক ফোন কৰি ফাৰ্ষ্টে দম দিয়ে ঐ ভিডিঅ'টো ডিলিট কৰিবি নে কি নহ'লে মই এনেকুৱা দিছোঁ এনেকুৱা কৰিম তেনেকুৱা কৰিম বেলেগ একশ্যন ল'ম কিন্তু এই তেনেকুৱা কৰা নাই একদম সৰু হৈ দাদা ভিডিঅ'টো ডিলিট কৰি দিয়ক বহুত আপোনাক প্লিজ ভৰি দিছোঁ একদম বহুত জেনুইনলি কৈছোঁ সৰু হৈছে তাৰপিছত মই সেই ৰোষ্টাৰটোক ক'লোঁ যে ছোৱালীজনীয়ে বহুত এনেকৈ ভৰি দিওঁ একদম বহুত সৰু হৈছে ভিডিঅ'টো ডিলিট কৰি দিওঁ দে তেনেকৈ ক'লোঁ তাৰপিছত লাষ্টত ময়ো ভাবিলোঁ নাই ছোৱালীজনী ইমান প্ৰব্লেম হৈছে ডিলিট কৰি দিওঁ তাৰপিছত ডিলিট কৰি দিলোঁ তাৰপিছত গ'ল তাৰপিছত এও মোক থেংক ইউ ক'লে মই বোলো হ'ব দিয়া আজিৰ পৰা এনেকুৱা ভিডিঅ' নবনাবা ঠিক আছে তাৰপিছত তাই ক'লে ঠিক আছে দাদা মই বোলে এনেকুৱা ভিডিঅ' আজিৰ পৰা নেক্সট টাইম কেতিয়াও নবনাওঁ এই যিমান বনাইছিলোঁ চব ডিলিট কৰি তাৰপিছত প্ৰফাইলে খালী কৰি দিলে পুৰা যিমান ভিডিঅ' ভাল বেয়া ভিডিঅ' আছিলে চব ডিলিট কৰি প্ৰফাইল খালী কৰি দিলে তাৰপিছত বোলে মই কাহানিও এনেকুৱা ভিডিঅ' নবনাওঁ বোলো ঠিক আছে তাৰপিছত বোলো নাম্বাৰটোকে ছেভ কৰি থ'বা কেতিয়াবা কিবা প্ৰব্লেম হ'লে ফোন কৰিবা তাৰপিছত নাম্বাৰটোৱে ছেভ কৰি ৰাখিলে তাৰপিছতে মই কি হ'ল এই মোলৈ ফোন মেছেজ নাই 3 দিনমান তাৰপিছত 3 দিনমান পাছত মই এদিন নেৰিলে নিজেই ফোন কৰিলোঁ তেতিয়া মোৰ মানে বেলেগ ছোৱালী এজনী আছিলে মোৰ মানে ভাল পাওঁ মানে আছিল আৰু এক শ্ৰেণী সেই সময়ত পুৰা শ্ৰেণী খাইছিলোঁ কৈ দিছোঁ আৰু
তাৰপিছতে এইলে ফোন কৰিলোঁ ফোন কৰি বোলো মোৰ গ্ৰুপ এটা তেতিয়া মোৰ গ্ৰুপ এটা আছিলে গ্ৰুপতে মই মানে মোৰ যিমান ফেন ফলোয়িং আছে যিমান মোৰ ফলোৱাৰ্ছ আছে গ্ৰুপত ভৰাই যাওঁ মানে সেইটো মানে মোৰ ফলোৱাৰ্ছৰ গ্ৰুপ আৰু হোৱাটছএপৰ তাৰপিছত এই বোলো তুমিও যেতিয়া মোৰ ফলোৱাৰ্ছ হ'লা ভিডিঅ' চাবা আহা মোৰ গ্ৰুপটোতে সোমাবা তাৰপিছত এই গ্ৰুপটোত ভৰালোঁ তাৰপিছত গ্ৰুপটোত ভৰাৰ পাছতে মানে লাহে লাহে এইও মোক মানে এই লগত মই এটা ডিপি দিয়া নাছিলোঁ তাৰপিছত ডিপি কপি দিলোঁ বহুতে মেছেজ কৰিলে পূজা তোমাৰ ডিপি কপি দিয়া যে ডিপি কপি দিলোঁ ন লগে লগে বোলে মেছেজ আহিছে যে তুমি বহুত ধুনীয়া তোমাক ভাল লাগে এই ডিপি দিয়া নাছিলে চেনি আছে বম এটা মেছেজ না 4জন 5জনে ফৰৱাৰ্ড কৰি দিয়ে মই তেতিয়া মানে কি হয় এটা মেছেজকে লেখোঁ লিখি পেলাই 3জনী 4জনীলৈ দি দিওঁ আৰু সেইটো সময়ত অলপ পপুলাৰো হৈ গৈছিলোঁ মানুহৰ ছোৱালীবোৰে মেছেজ কৰে খুব ভাল লাগে নতুন নতুন এইবোৰ বস্তু খুব ভাল লাগে ন কাৰণ আগতে যেতিয়া ফেন ফলোয়িং নাছিলে কোনো ছোৱালী এজনী পকৰত মই দৌৰিব লাগে আৰু যেতিয়া মোৰ 50,000 মান ফলোৱাৰ্ছ হৈ গ'ল ছোৱালীয়ে মোলৈ নিজে মেছেজ কৰে तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ মই একদম ফূৰ্তি লাগে চাহ তাৰ লগতে চেনি খাওঁ তাৰপিছত এইকো ডিপিখন লগাই দিলে জাহান এইকো মজা লাগি গ'ল বা এজনী গ্ৰুপত বৰ ধুনীয়া ছোৱালীজনী ভৰাই দিলোঁ তাৰপিছত বোলো নাই এজনী বেলেগে পটোৱাৰ আগতে মই পতাব লাগিব কাৰণ গ্ৰুপত ইমান সোপা ল'ৰা আছে বেলেগেতো লৈ যাব তাৰপিছতে মই লগালগ এইলে মেছেজ কৰিলোঁ বোলো তোমাৰ ডিপিখন ধুনীয়া লাগিছে আৰু মোক কি কৈছে তুমি গ্ৰুপত যোনেই মেছেজ কৰক কাকো মেছেজৰ ৰিপ্লাই অঁ এই কিমানেই বুদ্ধি কৈছোঁ বোলো গ্ৰুপৰ ল'ৰাবোৰ ভাল নহয় অকল মোৰ কথা সুধিবা মোক অকল বোলে মই লিডাৰ আৰু সেইকণমান মই এনেকুৱা আছিলোঁ যে এজন ৰষ্টাৰ হয় তোৰ বহুত আমাৰ দাদাকে সন্মান কৰোঁ ঠিক আছে দাদা মই বোলে ক'ম তুমি তামা আৰু দাদা বুলি মাতো যাত বেয়া হেৰি নাই তেনেকৈ গৈ পেলাই তাৰপিছত এইক মই এনেকুৱা মানে বিপাঙত পেলালোঁ এই মানে মোৰ বাদে বেলেগলৈ মেছেজ কৰিব নোৱাৰা কৰিলোঁ আৰু মই একদম ৰাতি দিন ফোন মানে মেছেজ লগাই থ'ব তাৰপিছত লাহে লাহে মানে মই ভাল পাবলৈ সুধিলে প্ৰণৱ বুলি কৈছিলে এটা লগৰ আছিলে ইয়াৰ তো মোক ভাল পাবলৈ ক'লে মোক এনেকৈ কৈছে কি বিকৈ তোমাক নাপালে মৰি যাব মোক তেনেকৈ কৈছে ফাৰ্ষ্ট পোৱা নাছিলোঁ বহুত ছোৱালীয়ে কৈছিলে এই চেনি তাৰপিছত ভাবিলোঁ যে চেনি লোৱা হ'লেও এবাৰ পাই চাওঁ বোলো যদি ভাল হয়ো মোক পাই পেলাই তো সেই বুলি ভাবি পেলাই ফেব্ৰুৱাৰী 5 তাৰিখে ন ফেব্ৰুৱাৰী 5 তাৰিখে আমি ৰিলেশ্যনত আহিছোঁ মই মানে য়েছ দিছোঁ ৰাতি দিছোঁ 5টামান বজাত মানে তেতিয়া এই মোক পোৱাৰ চান্স নাছিলে মই বহুত বেছি চেনি আছিলোঁ কিন্তু এই নিজৰ মনতে ভাবি ল'লে যে যি হওক এইও মানে ভাবিছিলে যে ভাল কৰিব পাৰিলে থাকিম বেয়া ভাল কৰিব নোৱাৰিলে এৰি দিম মানে সেইটো ধাৰণাত আছিলে কিন্তু ভগৱানৰে কিবা আছিলে যাৰ কপালত যি থাকে ন তাৰপিছত এই আহিলে তথাপিও আহি পেলাই মানে চেষ্টা কৰিলে আৰু ভাল কৰিবলৈ বাট তেতিয়াও বহুত মই কষ্ট পাইছোঁ তেতিয়াও বহুত মানে চেনি লোৱা এটাৰ লগত কোনোবা মই সঁচা কথা কৈছোঁ তুমি কোনোবা ছোৱালী যদি চেনি লোৱা এটাৰ লগত ৰিলেশ্যনত গৈছা হয়তো তুমি গম পাবা চেনি লোৱা এটাৰ লগত তিষ্টি থাকিবলৈ ছোৱালীজনীয়ে বহুত কষ্ট পাবলগীয়া হয় এই চেম 4 মাহ মান এই মোৰ লগত কষ্ট পাইছে ৰাতিয়ে কান্দিব আৰু ই কি কৰে কানে নহয় মোক কোনোৱে সি নিজে বেলেগৰ লগত কথা পাতি থাকে তেনেকুৱা আছিলে গম পাইছা ন প্ৰথম মই বুজি পোৱা নাছিলোঁ যে এই মোৰ পৰা আঘাত পাই আছে মই ভাবিছিলোঁ যে মই ভাল কৰি আছোঁ মই ফূৰ্তিত আছোঁ এই যি পাই আৰু ই যেতিয়া ছোৱালীয়ে মেছেজ কৰে কোনোবা ছোৱালীলে মানে মই প্ৰমাণ হিচাপে মানে সিহঁতৰ স্ক্ৰীনশ্বট ভাবা যেতিয়া তুমি ভাল পোৱা ল'ৰাটোক যদি স্ক্ৰীনশ্বট পোৱা কেনেকুৱা ফিল হয় মই সেইবোৰ চব পাওঁ তথাপিও ইয়াক একো নকওঁ মানে আৰু সেইটো সময়ত মানে এনেকুৱা এটা হ'ল মানে মই যিজনী ছোৱালীকে সুধো পিটিকে ইয়েছ দি দিয়ে মানে অলপ পপুলাৰ মানে ছোৱালীবোৰ আহে মই সুধো ইয়েছ দি দিয়া মোৰো ভাল লাগে মনটো ইয়েছ দি দিয়ে মোৰ কলাবেশ্যনটো ল'ব কাৰণেও সি মানে এই ষ্টৰি দি দিওঁ কলাবেশ্যন নলওঁ কিবা কিবি তথাপিও এনেই নামত গাৰ্লফ্ৰেণ্ড আৰু তেনেকৈ 4 মাহৰ পিছত এই মোক মানে কয় ন ভাল পোৱাই চব বস্তুকে চেঞ্জ কৰি দিব পাৰে ভাল পোৱাটো এনেকুৱা এটা বস্তু অসুৰকো মানুহ বনাই দিব পাৰে মই অসুৰ আছিলোঁ জাবৰ মানে খালৰ এটা জাবৰ আছিলোঁ জাবৰৰ পৰা মানে উঠাই আনি আকৌ মোক ধুই পখালি ভাল মানুহ কৈছে মই খালৰ এটা জাবৰ আছিলোঁ আৰু তেনেকুৱা এটা পৰিস্থিতি পা মই একদম বহুত বেয়া আছিলোঁ আৰু মই বেয়া বস্তু খাইছিলোঁ চেনি যদি মই সেইটো ষ্টেপত এতিয়া গৈ থাকিলোহেঁতেন ন এনেকৈ মই আপোনালোকৰ ওচৰত ভিডিঅ' বনাব বা মোৰ ইমানটো এটা ফ্ৰেম নাথাকিলেহেঁতেন গম পাইছে না কাৰণ মোৰ জীৱনটো মোৰ ধ্বংসৰ পথলৈ গুচি গৈছিলে ছোৱালীৰ লগত চেনি খাই ইটো কৰি সিটো কৰি তেনেকৈ মোৰ লাইফটোৱে বৰবাদ হৈ গ'লে কিন্তু সেই মুহূৰ্তত ভগৱানে মোৰ জীৱনে পঠালে আৰু মোক ভাল পথ দেখুৱালে যে বেয়া বস্তুবোৰ এৰা ছোৱালীৰ লগত ইমানকৈ কথা নাপাতে মানে বুজাই মানে এই ভাল পোৱাটো ইমানেই ভৰাই দিলে মোৰ ন মানে সেই ভাল পোৱাটোৰ প্ৰতি মোৰ আকৰ্ষণটো বেছিকৈ বাঢ়ি গ'ল বেলেগৰ প্ৰতি ওলাই গ'ল মানে মোৰ লাহে লাহে ভাবিলোঁ যে নাই হয় যে ইজনী সিজনী যদি খাই থাকোঁ লাষ্টত মই ঘূৰাব মানে মোৰ এটা এডিকশ্যন হৈ গ'ল এই লগত কথা নাপাতিলে মানে মই থাকিব নোৱাৰোঁ বেলেগৰ লগতো পাতোঁ তথাপিও এই প্ৰতি এনেকুৱা এটা এডিকশ্যন হ'ল যে মানে বেলেগৰ লগত পাতিলেও নাপাতিলেও এই লগত মানে মাছবি পাতিবই লাগিব এটা এডিকশ্যন মানে ভাল পোৱাটো কি হয় এটা আদত নহয় জানো মানুহ মৰে কেলে ভাল পোৱাৰ কাৰণে এটা আদত হয় যেতিয়া কোনোবা ছোৱালী এজনীক আপুনি বহুত দিন ভাল পাই থাকিব কথা পাতি থাকিব দিন ৰাত সেই বস্তুটো আপোনাৰ আদত এইটো সোমাই যায় আৰু যেতিয়া সেই আদতটোৰ মাজতে মানে আঁতৰি গুচি যাব যদি ছোৱালীজনী এৰি দিয়ে বা ল'ৰাটোৱে এৰি দিয়ে তেতিয়া এই আদতটো আপোনাৰ পৰা আঁতৰি যাব ন ৰাতিপুৱা তেনেকুৱা সময়ত কি হয় আপোনাৰ মনটোৱে মানিব নোৱাৰে
সেই বস্তুটো লাগিবই মানে আপোনাক যে এইটো সময়ত মই ফোন কৰিছিলোঁ কথা পাতিছিলোঁ এতিয়া পাতিবই লাগিব সেই বস্তুটো নাপায় তেতিয়া আদতছে মজবুৰ মানে মানুহ লাষ্টত মৰি যাবগৈলগীয়া হয় বাধ্য হৈ যায় সেইটো কথা গতিকে এই মানে মোৰ এটা আদত হৈ গ'ল তাৰপিছত এই প্ৰতি মোৰ এনেকুৱা ভাল পোৱা হৈ গ'ল ন তাৰপিছত এই অবিহনে মই থাকিব নোৱাৰা হৈ গ'লো তাৰপিছত মই ফাৰ্ষ্ট টাইম লগ কৰিব গৈছিলোঁ তেতিয়া মই বৈদ্য চপৰি আছিলোঁ মানে চপৰি মানে মোৰ কাপোৰ কানি পিন্ধা ঢং নাই আপোনালোকে মোৰ যেতিয়া মানে কি প্ৰথম লগ কৰিবলৈ আহে না বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড মই ভাবিছিলোঁ যে মোলৈ চকলেট লৈ আহিব ফুল চুল লৈ আহিব আজিলৈকেতো ফুল দি নাপালে বাৰু কিন্তু চকলেট নাগে বিয়েৰ এটা আনিছে বিয়েৰ এটা ভৰাই দিছোঁ আৰু হেয়াৰ লভলি এটা লৈ গৈছোঁ আৰু ললিপপ ললিপপ লৈ আহিছে তাৰপিছত মোক কৈছে কি এই মই বোলে বিয়েৰ আনিছোঁ চাবা নেকি তেতিয়া এনেকৈ চাৰ্ট টাইপ পিন্ধি আহিছে আমাৰ টি চাৰ্ট মোৰ চপৰি মানে মোক চপৰি বুলি নহয় এইটো মানে মোৰ এইটো চপৰি বুলি ক'ব নাই মানে কাপোৰ কানি পিন্ধা ঢং নাছিলে মানে মই এটা চোলাকে পালোঁ ন ধৰি লওক এই চোলাটো মই এইটোকে আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো চাব বেছিভাগ একেটা কাপোৰেই আছে মোক মানুহে কমেণ্ট দি দিওঁ মানে মোৰ কাপোৰ কানিত মোৰ চখ নাই মোৰ পইচা পাতি থাকে মোৰ নিজৰ হাতে মই ইমানখিনি ধৰি লওক ছ'চিয়েল মিডিয়াৰ পৰা ইনকাম কৰি থাকোঁ ল'বলৈনো কি লৈ থাকিব পাৰোঁ হা কিন্তু মই নাই মই কিবা এটা বস্তুতে খৰচ কৰিম কিন্তু মোৰ কাপোৰ কানিত মানে কিবা চখ নাই মই এটা পাইছোঁ সেইটোকে পিন্ধি ক'ৰবালৈও যাম এইলে মই বিচাৰ কৰক এইলে মই চকলেট এটা নিয়া নাই মই নাজানো মানে ইমানখিনি লগত এজনী আছিলে ননা তাৰপিছত তাই ভয় খাই গৈছে যে এইটো কি ল'ৰা পিছ বিয়ে আনিছে মানে মই তেতিয়া অকল ফোনতহে চিনি খাব জানো যে ছোৱালী ওচৰলৈ গ'লে এনেকুৱা কৰিব লাগিব তেনেকুৱা এইবোৰ নিব লাগিব নাজানো আৰু আমি ফাৰ্ষ্ট লগ কৰোঁতেনো আমি জাষ্ট এনেকৈ হাতখনত ধৰিছিলোঁ হা লাজে লাজে আহিছোঁ হাতখনত এনেকৈ ধৰিছোঁ মোৰ পৰা ফোন আহিছে তোৰ দাদাই আহিছে বোলে তোৰ দাদাই গম পালে আমি হাতটো এনেকৈ এৰিছোঁ আৰু মানে আমি ফাৰ্ষ্ট টাইম 2 মিনিটো লগ কৰিব নাপালোঁ বহিছিলোঁগৈ পাৰ্ক এখনত উঠি আহিবলগীয়া হ'ল আৰু তাৰপাছতে এই লগৰজনীয়ে হাক দিছিলে এই ক'লে যে মোৰ ল'ৰাটো ভাল লগা নাই মানে মই চবৰি তবৰি মই কৈছোঁ মই ইয়াক ভাল লগা নাই বুলি তোৰ কেনেকুৱা ল'ৰা বোলো কাপোৰ কানি ঢং নাই আৰু ভাল লগা নাই বুলি তাৰপিছত মোৰ লগৰজনীয়ে ক'লে যে নাই তাইৰ নামটো ননা আছিলে হা তাই এতিয়া চাই আছেগৈ ভিডিঅ'টো তোৰ তাই ক'লে কি নাই নাই তই পা এনেই কেইদিনমান চাই পা ভালো হ'ব পাৰে তেনেকৈ বুলি ক'লে তাৰপিছত ভাল পাই চালোঁ আৰু এই মানে লগৰজনীয়ে ক'লত মোক ভাল পাই চালে যদি তেতিয়া যদি ক'লেহেঁতেন নাই এৰি দে বুলি এৰি দিলেহেঁতেন কিন্তু তথাপিও ভাল পাই থাকিলে নেক্সট টাইম মই অকণমান ভাল হৈ গৈছোঁ আৰু নিজকে সাজু কৰিবলৈ হয় এনেকুৱা তাৰপিছত নেক্সট টাইম গ'লোঁ লগ কৰিলোঁ তাৰপিছত সেইবাৰ ভালকৈ গ'ল তাৰপিছত সেইবাৰ মোক চাৰ্ট 2টা দিছে নেকি 2টা দিছে কিন্তু ময়ো মানে কিবা কিবি দিছোঁ আৰু সেইবাৰ ভাল তাৰপিছত তাৰ থাৰ্ড টাইমত মই সঁচা কথা কৈ দিছোঁ আৰু একদম মানে আমাৰ দুইটাৰ মানে মাজত মানে ভাল পোৱাটো বেছি হৈ গ'ল আৰু সেইবাৰ এইটো কি লখিমপুৰ লেটেকু পুখুৰী ন তাত লেটেকু পুখুৰী নি ক্ষীৰত সেন্দুৰ দিছোঁ ফাৰ্ষ্ট টাইম আৰু লগৰ 2টা গৈছে মানে নিয়মটো কৈ দিছোঁ কোনেও গম নাপায় হা ক্ষীৰত সেন্দুৰ দিছোঁ বুলি গম পায় মই গম পাওঁ আৰু লগত যি 2টা গৈছে সেই ল'ৰা 2টাই গম পায় বাকী কোনেও গম নাপায় মুঠতে নিয়মটো মানে পূজা মোৰ আৰু মনত এটা বিশ্বাস যে পূজা মোৰ বিকু পূজা আৰু সেইটো জাষ্ট বিশ্বাসটোৰ কাৰণে দি থৈ দিছোঁ তাৰপিছত তাৰ পাছতে আমি বহুত জেগা গ'লোঁ আৰু য'ত গৈছোঁ ন অকল মন্দিৰ নামঘৰ তাৰ বাদে আমি বেলেগৰ গতে কিবা 5 ষ্টাৰ হোটেল কিবা কিবি এইবোৰতো চিষ্টেম নাই মানে বেলেগ জেগা চিষ্টেম নাই অকল মন্দিৰ যিমান ডিব্ৰুগড়ৰ পৰা আদি কৰি নগাঁৱৰ পৰা আদি কৰি গুৱাহাটীৰ পৰা আদি কৰি যিমান নামঘৰ আছে ন ইয়াকে পাওঁ আৰু মন্দিৰলৈ এইটো কাৰণে যাওঁ যে মানে দুইটাক পালেই হ'ল চব মন্দিৰ শেষ কৰি দিলোঁ এইফালৰ পৰা ডিব্ৰুগড়ৰ পৰা আদি কৰি গুৱাহাটীলৈকে উমানন্দলৈকে তাৰপিছত এইফালে জগন্নাথ মন্দিৰ ডিব্ৰুগড় কোনো মন্দিৰ বাকী নাই চবে মা কামাখ্যাৰ পৰা আদি কৰি মালিনী থান চব গ'লোঁ চব মন্দিৰ গ'লোঁ তাৰপিছত নদীত মানে এনেকুৱা ডাঙৰ এইখন কি আছিলে গংগা নে কি গংগাত আমি পইচা পাতি দি থৈ আহিছোঁ যে পূজা মোৰ হৈ থাকক মানুহ এজনে ক'লে এনেকৈ ক'বা পইচা দিবা তো সিমানখিনি কৰাৰ পাছত আজি এয়া লগত আছোঁ আৰু এতিয়া আমি বিয়া হৈছোঁ বিয়াওতো কথাটো গম পায় ন বিয়া আমাৰ তেনেকৈ হ'বলৈ নাপালে মানে ভালকৈ ধুমধামে পাতিম বুলি ভাবিছিলোঁ তাৰপিছততো হ'লেও পাতিম আহিব এইটো কৈছোঁৱেই বাকী আমি যিমান ধুমধামে প্ৰব্লেম মানুহৰ জীৱনত ভগৱানে কেনেকুৱা কি চিটুৱেশ্যন বনাই দিয়েতো কোনো আপোনাৰ বিয়া বা আপুনি কেনেকৈ হ'ব বা আপুনি কেনেকৈ বিয়া পাতিব কাৰ লগত হ'ব সেইটো হয়তো আপুনিও ক'ব নোৱাৰে সিমানখিনিয়ে তাৰপাছতে আমাৰ বিয়া হ'ল সেইটোৱে আছিলে আমাৰ লাভ ষ্টৰী তাৰ মাজত কিন্তু বহুত বাধা বিঘিনি আহিলে সেইখিনি ক'বলৈ হ'লেতো এখন ৰামায়ণ হ'ব আমাৰ কেনেকৈ ছাকচেছ হ'ল কি হ'ল সেইবোৰো এটা বেলেগ ভিডিঅ' আহিব সেইখিনি এতিয়া নকয় এতিয়া সম্ভৱ এতিয়া ওপৰৰ পৰা আমাৰ মুঠতে কেনেকৈ আমি এইকণলৈকে আহিলোঁ সেই কথাটোহে ক'লোঁ আৰু তাৰ মাজৰ বাধাবোৰ ক'বলৈ হ'লেতো মানে সেই 1 বছৰ 1.5 বছৰ দিনৰ মাজৰ বাধাবোৰ ক'বলৈ হ'লেতো বহুত হ'ব সেইখিনিও এটা প্ৰপাৰ ভিডিঅ' যদি লাগে মানে কমেণ্ট কৰিবা আমি নেক্সট ভিডিঅ'ত বনাই দিম আৰু ফাৰ্ষ্ট কোৱা কথাখিনি মনত আছে ন জুবিন দাৰ বিষয়ে মানে ৰৈ বিনালে মুভিখন যদি কোনোবাই চাব বিচাৰে যদি আপোনাৰ কণ্টেক্টত তেনেকুৱা কোনোবা মানুহ আছে যদি গৈ তেনেকুৱা মূল্যটো দি চাব নোৱাৰে তেতিয়া এইটো আকৌ নাম্বাৰটো দিছোঁ তলৰ নাম্বাৰটো কণ্টেক্ট কৰিব আমাক আমি যিমান পাৰোঁ সহায় কৰিম দুইটাৰ ফালৰ পৰা দেই আকৌ এটা নতুন ভিডিঅ' লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক
লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি থৈ যাব ক'ৰ পৰা চাই আছে বা নেক্সট ভিডিঅ' কিহৰ পৰা লাগে তো থেংক ইউ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম। বাই বাই।